Hey guys, good morning. More channel Radhika Lifestyle আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো। মই এতিয়া হোৱাৰ পৰা উঠিলো সময় হৈছে প্ৰায় 6টা গা ধুই আহিলো। আজি মই দিনটো কি কৰো বলক আপোনালোকে চাই থাকক। হেখত জনাব নাপাহৰিব মোৰ ভিডিঅ'টি চাই আপোনালোকৰ কেনেকুৱা লাগিল। যদি ভাল লাগিল প্লিজ লাইক কমেন্ট আৰু শেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব। দেখিছেনে ফ্ৰেন্ডছ মোৰ ধনুটো কি কৰি আছে। হি খোৱাৰ পৰা উঠি সদায় এনেকে প্ৰথমতে মোবাইলে চাই মানে নেদেখুৱা কলেও নুশুনে নামানি মান দুষ্ট কান্দিব দেখুৱাব লগিয়া হৈ যায়। হি খোৱাৰ পৰা উঠি মোবাইল চোৱাত ব্যস্ত হৈ গৈছে। হে গাইস কি কৰিছে আপোনালোকে মই ভাত বনাবলৈ লৈছো। সময় হৈছে 10:30 এই পিনে দেখিছে এই পিনে ধুনু শুই আছে। দিয়া 10:30 বাজিছে মই ভাত বনাবলৈ লৈছো। তাকে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি। বিশেষ একো নাই দালি বনাম দালিত টেঙা পাত দিম আৰু ঘৰতে অলপ সৰুকে খেতি কৰিছিলো। মোৰ হাজবেণ্ডে আনি থৈ দিছে বেঙেনা মই খেতি কৰাম সৰুকে। এই বেঙেনা 3টা বেঙেনা আনি থৈ দিছে। এই আলু সৈতে ভাজি কৰিম। তাৰ পিছত মই ইয়া দেখিছেনে ইয়া দালি মই বইল কৰিছে কুকাৰত বহাই দিছো। এতিয়া মই টেঙা পাত ছিঙিব যাম। দালিতনো কি টেঙা পাত দিও আপোনালোকক দেখাম বলক আপোনালোকক দেখাই আছো মোৰ সৰু খেতিকণ। এইখিনি চিনি পাইছেনে গাইস এয়া হৈছে হামচৰং টেঙা। আমাৰ ফালে হামচৰং টেঙা বুলি কয়। আপোনালোকে কি বুলি কয় জনাবচোন। এয়া দেখিছেনে এয়া আপোনালোকে ধৰিব পাৰে। এইখিনি মই পেলাইছিলো খিনিতে এইটো পাত এইখিনি মই দালিত দি দিম। আৰু এইফালে দেখিছেনে ইয়া মোৰ বেঙেনা খেতি। ইয়া দেখিছেনে ইয়া বেঙেনা লাগি আছে। ইয়া এফালে ফুলিছে আৰু লাহেকে লাগিবই। সেইজোপা লাগিছিলে এইজোপাৰ পৰা ছিঙি পেলাই খোৱা হ'ল ভাজি। আৰু এইজোপা দেখিছেনে এইজোপা ৰঙালাও লগাইছিলো। এইজোপা খাৰ বেছি পোৱাৰ কাৰণে নেকি মানে গছজোপা কালাৰটো এনেকুৱা হৈ গ'ল নেজানো আৰু বাঢ়ে নে নেবাঢ়ে এতিয়া ডাঙৰ হয় নে নহয়। বহুত দুখ লাগিছে কিন্তু ইমান ভাল লাগিছিল ৰঙালাওজোপা ডাঙৰ হোৱা কাটি এনেকুৱা অৱস্থা হৈ গ'ল দেখিছেনে। আৰু এটা বস্তু দেখাম আপোনালোকক বলক। মোৰ দালি বইল হ'লে শুনিছেনে মাতটো কুকাৰে মাত আৱাজ দিলে। ইয়া দেখিছেনে ইয়া কি দেখিছেনে ইয়া মোৰ টিহু লাগিছে। এয়া চব মই লগা দেখিছে। এয়া টেঙা পাত মই লগাইছো। এয়া বেঙেনা মই লগাইছো। এয়া টিহু লাগিছে আৰু দেখিছেনে জলকীয়া এইখিনি জলকীয়া সদায় এটা দুটাকে ছিঙি খাই থকাই হৈছে। ইয়া লাগি আছে ইয়া দেখিছেনে ইয়া ফুলিছে। এইবোৰ চব মই কৰিছো। হাজবেণ্ডে লয়নে বেৰ দি দিছে। আৰু এটা বস্তু দেখাওঁ আপোনাক তেওঁলোকক ইয়া কি ফুল ধৰিব পাৰিছেনে ইয়া এইবোৰ চাফা কৰাই নাই। এইবিলাক জংঘলবোৰ চাফা কৰিব লাগিব লাহেকে। এইটো হৈছে তৰমুজৰ পুলি। লাগে নে নালাগে নাজানো। মোৰ ল'ৰাটো মানে ধুনু ইমান তৰমুজ আনি নিদিয়ে। গুটিবোৰ মই এইফালে পচাই দিছোঁ ধুনীয়াকৈ পুলি লাগিছে। এইফালে পেলাই দিয়া বহুত জেগাতো লাগিছে কিন্তু জানো এতিয়া ডাঙৰ হয় নে নহয় নাজানো। আৰু এইজোপা কি গম পাইছেনে এইজোপা কি পুলি এজোপা লেচেৰামা পুলি হয়। ইয়া দেখিছেনে ইয়া লাগিব ধৰিছে আৰু গছ গুটিটো ফুটি ওলাইছে। ইয়া এনে গোটেই লাইন মই হেৰি কৰিছোঁ। এনেকৈ অলপকৈ এজোপা দুজোপাকৈ ওলাইছে। ৰাতিপুৱা শুই উঠি আহি দেখিলোঁ লেচেৰামা পুলিখিনি উঠিছে দেখি বহুত ভাল লাগি গ'ল ফ্ৰেণ্ডছ। আৰু এটা দেখাম আপোনালোকক। ইয়া দেখিছেনে চিনি পাইছেনে এয়া কি
হৈছে বেলি ফুল। এইটো সৰু জাত বেলি ফুল হয়। মই লগৰীয়া এজনী ঘৰৰ পৰা গুটি আনি থৈ দিছিলোঁ, পচাইছিলোঁ। এনেকৈ এই পুলিবোৰ লাগিছে দেখিছেনে? এনেকৈ ঘৰৰ ওচৰত এনেকৈ লাইনকৈ দি দিছোঁ। তাৰপিছত এইখিনি এই পুলি দেখিছেনে? এইটো হৈছে ডাঙৰ বেলি ফুল, হালধীয়া ডাঙৰ ডাঙৰ ফুল ফুলে। এইটো ডাঙৰ জাত। এনেকৈ সেইখিনিলৈকে এক লাইন এনেকৈ দিছোঁ। আৰু এইখিনি চাওক গাইছ, সেইখিনি এনেই মই ইউটিউবত দেখিছিলোঁ মানে এনেকৈ ফুল লগোৱা। এনেই অলপ ট্ৰাই কৰি চালোঁ। এইটো বটলকেইটা কালাৰ দি দিছোঁ। এনেকৈ দেখিছেনে? সেনেকৈ কাটি এনেকৈ ভাল লাগিছেনে নাই জনাবচোন মোৰ ডেক'ৰেশ্যন কৰাবোৰ। এনেকৈ এইডালত কালাৰ কৰি দিছোঁ এনেকৈ। আৰু এটা বস্তু দেখাওঁ আপোনালোকক। এইয়া দেখিছেনে গাইছ? এইবিলাক বটল কাটি মই এনেকৈ সৰু ঘৰ গাইছ, মানে ঘৰ ডেক'ৰেশ্যন কৰা বহুত সপোন আছে, কিন্তু তেনেকুৱা ঘৰটো নাই। সৰু ঘৰ হ'লেও মানে অলপ নিজৰ মতে সজাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? এইটো এটা চাওক। এইটো কিন্তু এতিয়া বেছি ভাল নালাগিব, যেতিয়া এইটো পূৰা গোটেইখিনি ফুলি যাব। তেতিয়া এইটো বস্তাটো ঢাক খাই যাব, তেতিয়া মানে এইখিনি হেৰি হৈ যাব। ৰ'ব, মই কুকাৰটো অফ কৰি দিছোঁ। দালি বইল হৈ গ'ল। তাৰপিছত এইকেইটা দেখিছে? এইকেইটা বটল। এনেই মই এইখিনিতো কালাৰ বগা, বেলেগ কালাৰ নাই এতিয়া, যিহেতু লকডাউন, টকা পইচাৰো অলপ অভাৱ নিচিনা, সেইটো কাৰণে বেলেগ কালাৰ আনিব পৰা নাই। এনেকৈ মই এনেকৈ লগাইছোঁ। এনেকৈ এইটো দেখিছেনে? এইটো টেঙা পাতখিনি ছিঙি আনি মই এনেকৈ বাচন এটাত লৈ ধুনীয়াকৈ পানী দি দুবাৰকৈ ঘচি ভালদৰে ধুই লৈছোঁ। ধুই মই ইয়াত কাঁহী এখনত ধুনীয়াকৈ কুটি লৈছোঁ। তাৰপিছত এইখিনি মই দালিত দি দিম। দালিখিনি মই এতিয়া কুকাৰৰ পৰা অজৰাই চৰু এটাত উতলিবলৈ দিছোঁ। আপোনালোকে যিহক কেৰাহীটো ল'ব পাৰে, মই মানে চৰুটো ব্যৱহাৰ কৰিছোঁ। দুজন মানুহ যিহেতু আমাক বেছি ইমান ডাঙৰ বাচন প্ৰয়োজন নাই। তাৰপিছত টেঙা পাতখিনি এনেকৈ কাটি ধুই মই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া এইখিনি ইয়াত দিলে ভালদৰে উতলিব দিম, তাৰপিছত নমাই দিম। আপোনালোকে আপোনালোকৰ ইচ্ছামতে বেলেগ ষ্টাইল মানে তেল দি প্ৰথমত তেলত পিঁয়াজ দি তেল মাৰি ধুনীয়াকৈ অলপ ভাজি পেলাই দালিখিনি দি দিব পাৰে, কিন্তু মই এনেকৈ দি দিছোঁ। আপোনালোকে আপোনাৰ ইচ্ছামতে দিব পাৰে। এইখিনি এনেকৈ দি ভালদৰে উতলাই গেছটো অফ কৰি দিম। তাৰপিছত মই এতিয়া ভাজিৰ কাৰণে ৰেডি কৰিম। বেঙেনা আৰু আলু ভাজি বনাম। এয়া ফ্ৰেণ্ডছ, এয়া মোৰ দালি, টেঙা পাত দিয়া দালি হৈ গ'ল, আৰু এয়া মোৰ ভাতো হৈ গ'ল। এতিয়া মই বেঙেনা কুটিম। বেঙেনা আপোনালোকে চাই থাকক। এইখিনি কি উতলিছে দেখিছেনে গাইছ? আপোনালোকে নিশ্চয় দেখিয়ে গম পাইছে এইখিনি নিশ্চয় মাংস হয়। আমাৰ ঘৰত নাছিল, হাজবেণ্ডে ঘপককৈ লৈ আহিল, মই গমেই নাপাওঁ।
সেইকাৰণে যেনে তেনে এনেই চিম্পুলকৈ বনাই দিলে আপোনালোকক দেখুৱাব নহ'ল, প্লিজ আপোনালোকে বেয়া নাপাব। এয়া দেখিছেনে গাইছ, মই ইয়াক কি কুটি আছোঁ। মই খেতি কৰা বেঙেনা হয়। হাজবেণ্ডে ৰাতিপুৱা ছিঙি আনিছিল, ডাঙৰ এটা সৰু সৰু দুটা পাইছিল। ভাবিলোঁ তাকে আলুৰ লগত মিহি মিহিকৈ ভাজিম বুলি মিহি মিহিকৈ কুটি এতিয়া মই বেঙেনা আলুখিনি ধুনীয়াকৈ ধুই মিহি মিহিকৈ বাচন এটাত ধুনীয়াকৈ কুটি লৈছোঁ। এইখিনি এনেই একো নাই, চিম্পুলকৈ খালি তেলত পিঁয়াজ দি এনেকৈ ধুনীয়াকৈ ভাজি কৰি ল'ম। আপোনালোকে চাই থাকক। মই যে কাম কৰি আছোঁ দেখিছেনে গাইছ, ধুনুৱে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ, সিটো ৰুমৰ পৰা সিটো ৰুমলৈ অহা যোৱা কৰি আছে, খেলি আছে পেহীয়েকহঁতৰ লগত। ইয়ে দেখিছেনে, ইয়ে এতিয়া দুপৰীয়া 1টা বাজিছে। আমি ভাত পানী খালোঁ, সেইখিনি আপোনালোকক দেখুওৱা নহ'ল। ভাত পানী খাই এতিয়া মই এইফালে ঘৰৰ পিছফালে বাচনখিনি লৈ আনিছোঁ। বাচনখিনি এতিয়া ধুই লওঁ। সেইফালে কি চাই আছিলোঁ জানেনে গাইছ, হাজবেণ্ডে সেইফালে কিবা এটা কাম কৰি আছিলে, মোক মানে মাতিছিল, সেইটো কাৰণে মই সেইফালে চাইছিলোঁ। বাচনখিনি ধুই লওঁ। আপোনালোকে প্লিজ জনাবচোন, মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় নে নেপায়, প্লিজ জনাবচোন। বাচনখিনি ধুই হ'ল, এতিয়া মই বাচনখিনি ভিতৰলৈ লৈ আনিলোঁ। এতিয়া বাচনখিনি মই ধুনীয়াকৈ ইয়াত পাকঘৰত চিটি লগাওঁ, আপোনালোকে চাই থাকক।
কৰিছে আপোনালোকে? এতিয়া সময় হৈছে 2টা। মই ভাত পানী খাই ৰেডি হ'লোঁ। ভাত পানী খোৱাখিনি আপোনাক ৰেকৰ্ড কৰিব নহ'ল, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া মই এই ৰুমটো অলপ সলনি কৰিম। ইফালে আলনা এডাল এইফালে আনিম, ইফালে বাকচ থকাবোৰ এইফালে আনিম। অলপ মানে ৰুমটো চেঞ্জ কৰিম, আপোনালোকে চাই থাকক। মোৰ ডাঙৰ ননন্দজনী দেখিছেনে গাইজ? তাই বহুত হেল্প কৰে মোক। এই ঘৰটো সাল-সলনি কৰাত তাই বেছি সহায় কৰি দিছে মোক। ৰুমবোৰ মাজে সময়ে সাল-সলনি কৰি থাকিলে মনবোৰো ভাল লাগে। আপোনালোকৰ ভাল লাগেনে নালাগে জনাবচোন। মোৰ কিন্তু ভাল লাগে ৰুমবোৰ এনেকৈ সাল-সলনি কৰি মাজে সময়ে। আৰু দেখিছেনে আমি এই দুইজনী কাম কৰি আছোঁ, ধুনু আৰু এয়া সৰু পেহীয়েকজনী, মোৰ সৰু ননন্দ হয় এজনী। দুইটাই এনেকৈ বিচনাত উঠিলৈ পূৰা খেলিছে। তাইও সৰু হৈছে, ধুনুৰ লগত মিলি যায়। দেখিছেনে কেনেকৈ দুইটাই ফূৰ্তি কৰি আছে গাইজ। দেখিছেনে এই দুইটাৰ কাণ্ড কাৰখানা, যি খেলিছে। আমাৰ ধুনুৰ কাণ্ড চাওক। এয়া ঘুচা মাৰিছে। ইমান দুষ্ট, এনেকৈ খেলি থাকে দিনটো, আমনি নকৰে। সেইটো কাৰণে গাইজ ঘৰটো চিডিল লগাই হৈ গ'ল। এতিয়া ঘৰটোৰ ফাইনেল লুকটো চাই লওক। এই পাকঘৰ বনোৱা হোৱা নাই, যিহেতু এই সন্মুখৰ ৰুমটোতে এনেকৈ সৰু জেগাকণতে পাকঘৰ নিচিনাকৈ পাকঘৰ বনাই থৈছোঁ আৰু। যেনে তেনে পাকঘৰ হোৱা নাই, বেৰকেইখন লগাব আছে যে, এনেকৈ মই ধুনীয়াকৈ চিডিল লগাবলৈ চেষ্টা কৰিছোঁ। আৰু দেখিছে এইটো মই ইউটিউবৰ পৰা চাই কাগজ কাটি এনেকৈ বনাইছিলোঁ এইটো। আৰু এইটো দেখিছেনে, এইটো ঊলৰ লগত মই এনেকৈ বনাইছিলোঁ, ঊল দি মই নিজে হাতেৰে বনোৱা। আৰু এইখন পৰ্দা দেখিছেনে, ইয়াত ঊলৰ লগত এনেকৈ ধুনীয়াকৈ হেৰি দি কাপোৰত লগাই দিছোঁ। আৰু এই দুখন পৰ্দা ইফালে দি দিছোঁ। আৰু ওপৰত এই দেখিছেনে ষ্টাৰ এইবোৰ চব মই নিজে বনাইছোঁ এই কাগজৰ সৈতে। এই ধুনু পুতলাবোৰ এনেকৈ বিচনাত থৈ দিছোঁ, এখন সৰু বিচনা হয়। আৰু এইফালে দেখিছেনে ইয়াত এইখনো মই নিজ হাতেৰে নিজে বনাইছোঁ আৰ্ট পেপাৰ সৈতে। আৰু এইফালে এটা ঘড়ী থৈ দিছোঁ। ইফালে আছে আমাৰ গণেশ বাবা,
সৰু ঘৰ যেনে তেনে অলপ সজাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো মোৰ 3-4 বছৰ হ'ল আগতে বনোৱা, ৰং গৈছেগৈ জাপি নিচিনা। আৰু এই 3টা দৰ্জা মুখৰ ওপৰত এইকেইটা মই নিজে বনোৱা হয়। আকৌ এবাৰ ভালদৰে দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইখন দেখিছেনে, এইখন মই নিজে বনাইছোঁ, মেট আৰু ভৰি মোচা। ভালদৰে দেখুৱাব চেষ্টা কৰিছোঁ দূৰৰ পৰা অলপ। আপোনালোকে নিশ্চয় দেখিছে। সৰু ঘৰ হ'লেও মই যেনে তেনে চিৰি লগাই থৈছোঁ। পাকঘৰটো যিহেতু হোৱা নাই, সেইটো কাৰণে পাকঘৰ হ'লে এইবোৰ বস্তু পাকঘৰ নি এইখিনি তেতিয়া বেলেগ ডেক'ৰেট কৰিম। সেইফালে দেখিছে মোৰ হাজবেণ্ডে কি কৰি আছে, মোবাইল চাই আছে। আৰু এইটো হৈছে আমাৰ ৰুম। দেখিছেনে, বিছনা কাপোৰখন ধুই দিছিলোঁ, যিহেতু শুকোৱা নাছিল, সেইটো কাৰণে এনেকৈয়ে থাকিল, পৰা নাই। ধুনু এইফালে শুই আছে, ইফালে বেড কভাৰখন এনেকৈ দি দিছোঁ মই। আৰু ইফালে এই বাস্কেট এটাত ধুনুৰ বস্তু। ইফালে ইয়াতে কিবা কিবি আছে ষ্টাইল কৰা বস্তু। ইয়াতে কিবা কিবি ঔষধ পাতি, ধুনুৰ ঔষধ পাতি থোৱা আছে। এইফালে সৰু আইনা এখন আছে, এইফালে মাস্ক কেইখন থৈ দিয়া আছে। এইফালে এইকেইটা বাকচ হয়, এইখিনিতে এইফালে বাকচ হয়। এইটো পাচিটো ধুনুৰে বস্তু কিবাখিনি থৈ দিয়া আছে। এইটোত মোৰ খাৰু ফুলি কিছুমান আছে, কেতিয়াবা দেখাম বাৰু আপোনালোকক। এইখন এখন পৰ্দা হয়, মই অনলাইনৰ পৰা কিনিছিলোঁ। সজাবলৈ ঠাই পোৱা নাছিলোঁ, সেইটো কাৰণে এইখিনিতে মই এনেকৈ লগাই থৈ দিলোঁ। কেনেকুৱা লাগিছে জনাবচোন। এইটো হৈছে আমাৰ ছ'লাৰৰ বেটাৰী। এইফালে ঢাৰিকেইখন এনেকৈ থৈ দিছোঁ, কটকেইখন। আৰু এইফালে আমাৰ আলনাডাল। এইফালে মই কম্বল, গাৰু চাৰু এনেকৈ ইয়াত ধুনীয়াকৈ সামৰি থৈ দিছোঁ। আপোনালোকে নিশ্চয় দেখিব পাৰিছে। এইফালে মই এনেকৈ লেপ, কম্বল, গাৰু এইবোৰ ধুনীয়াকৈ সামৰি থৈ দিছোঁ। এইফালে ধুনু শুইয়ে আছে। আৰু এইফালে ওপৰত দেখিছেনে, লাভ হয়, কাগজেৰে কাটি মই নিজে ঊলৰ লগত এনেকৈ আঠা লগাই এনেকৈ সজাইছোঁ। মোৰ মানে ঘৰ সজা বহুত চখ, হ'লেও অলপ সজাব চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবচোন। এইটো আমাৰ ঘৰৰ পাছফাল হয়, মানে পাকঘৰ বনাই থকা হৈছে। এইফালে দেখিছেনে, কাপোৰবোৰ এনেই মেলি থৈ দিছোঁ। এইফালে মোৰ হাজবেণ্ডে এদিন চৌকা বনাই থৈছে। এনেই মাজে সময়ে কেতিয়াবা বনাবলৈ, পাকঘৰটো কমপ্লিট নোহোৱালৈকে। এইফালে কমপ্লিট হয়, এনেই বেৰকেইখন এনেই লগাই থোৱা আছে। এইটো আমাৰ ঘৰৰ আগফালটো হয়। এইখিনিতে মোৰ খেতিখিনি এইখিনিতে আছে। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, সেউজীয়া। মই এনেকৈ কাপোৰবোৰ মেলি থৈ দিছোঁ। এইবোৰ দেখিছেনে, এইবোৰ চব ধুনুৰ চেণ্ডেল হয়। কি কৰে জানেনে, বিচনা তলত চেণ্ডেলবোৰ থ'লে উলিয়াই আনি পিন্ধি থাকে। সেইটো কাৰণে মই গোটেইখিনি উলিয়াই থৈ দিছোঁ। আৰু এইফালে হয় আমাৰ ঘৰৰ পাছফালটো, এইফালে তামোল গছবোৰ আছে, একদম সেউজীয়া ধুনীয়া পৰিৱেশ। এখন আমাৰ বাৰাণ্ডা হয়, এতিয়াও কমপ্লিট হোৱা নাই। ফেঞ্চিং লগাব আছে, এইফালে দৰ্জা লগাব আছে গাইছ। এইফালে হাজবেণ্ডে এইফালে মোবাইল চাই আছে। বহুতখিনি কাম বাকী আছে, কমপ্লিট হোৱা নাই এতিয়াও। হে গাইছ, এতিয়া প্ৰায় সন্ধিয়া প্ৰায় 4টা বাজিছে। মই আজি ব্লগটো ইমানতে সামৰিম বুলি ভাবিছোঁ।
আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাব। যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।